প্ৰথমতে সেলুট ইছৰো আজি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হল সমগ্ৰ দেশবাসী ইতিহাস ৰচনা কৰিলে ভাৰতে চন্দ্ৰপৃষ্ঠত ভৰি থোৱা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশত পৰিণত হল ভাৰত আৰু ইছৰোৰ এই সাফল্য চন্দ্ৰযান-3 সফল অৱতৰণ চন্দ্ৰপৃষ্ঠত এতিয়া বহুকেইটা কথাই আলোচিত কৰিছে সকলোকে চন্দ্ৰলৈ যাত্ৰা কি কাৰণে প্ৰতিখন দেশৰে চীন কি আমেৰিকা কি ৰাছিয়া কি সকলোৰে চন্দ্ৰৰ প্ৰতি আকৃষ্ট কিয় চন্দ্ৰ অভিযান কিয় চলায় চন্দ্ৰলৈ যাত্ৰা কিয় কৰে তেনেধৰণৰ বহু কথাই দুলা দি গৈছে সকলোকে আৰু সমান্তৰালকৈ যি সাফল্য লাভ কৰিলে ইছৰোৱে আৰু এই সাফল্যৰ জৰিয়তে ভাৰত কেনেদৰে লাভান্বিত হ'ব কি লাভালাভ হ'ব চন্দ্ৰযান-3 অভিযানৰ জৰিয়তে কি লাভালাভ হ'ব ভাৰতৰ সকলোখিনি কথা বিৱৰি কম নমস্কাৰ মই দীপাংকৰ শইকীয়া আজি এক ঐতিহাসিক ক্ষণ আছিল ঐতিহাসিক মুহূৰ্ত আছিল 6:04 লগে লগে যেহেতু যি ধৰণৰ পূৰ্বানুমান কৰা হৈছিল যি ধৰণে ইছৰোৱে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল চন্দ্ৰ অভিযান চন্দ্ৰযান-3ৰ জৰিয়তে চন্দ্ৰযান-3 সফলভাৱে অৱতৰণ কৰিবলৈ সক্ষম হ'ল চন্দ্ৰপৃষ্ঠত আজি সন্ধিয়া 6:04 আৰু এই সফল অৱতৰণৰ লগে লগে বহুকেইটা কথাই এতিয়া দুলা দি গৈছে যিহেতু ইতিহাস ৰচনা কৰিলে ভাৰতে দক্ষিণ মেৰুত আজিলৈকে কোনো এখন দেশে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাছিল প্ৰথমখন দেশ হিচাপে দক্ষিণ মেৰুত অৱতৰণ কৰিলে সমান্তৰালকৈ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰা আমেৰিকা চীন ৰাছিয়াৰ পাছতে চতুৰ্থখন দেশত পৰিণত হ'ল ভাৰত এতিয়া মূল বিষয়টোলৈ আহিছোঁ এই চন্দ্ৰ অভিযানৰ জৰিয়তে ভাৰতৰ কি লাভালাভ হ'ব লাভালাভ বহুকেইটা আছে যিহেতু এই দীঘলীয়া এক প্ৰক্ৰিয়া চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ লগে লগে বিশেষকৈ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হ'ল তাকো কম বাজেটত মাত্ৰ 615 কোটি টকা ব্যয় কৰি এই সফল অৱতৰণ কৰিবলৈ সক্ষম হ'ল ইছৰোৱে আৰু ইছৰোৰ এই সফলতা এতিয়া সমগ্ৰ বিশ্বৰ চকুত দৃষ্টি নিবদ্ধ হৈ আছে চকু হৈ পৰিছে এতিয়া বৰ্তমান সময়ত ইছৰোৰ ওপৰত চকু পৰিছে কেনেধৰণে আচলতে ইমান কম টকা ব্যয়েৰে এক সফল অভিযান কৰিবলৈ সক্ষম হ'ল যেহেতু ন-৩ ৰাছিয়া ইতিমধ্যে বিফল হৈছে ভাৰততকৈ 3 গুণ 4 গুণ অধিক টকা ব্যয় কৰিছিল ইছৰোতকৈ অধিক টকা ব্যয় কৰিছিল ৰাছিয়াই ন-৩ কিন্তু ন-৩ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পূৰ্বে ইতিমধ্যে ধ্বংস হৈছে আৰু সমান্তৰালকৈ আমেৰিকাই ইতিমধ্যে সফলতা লাভ কৰিছে চীনে প্ৰথমবাৰ চন্দ্ৰ অভিযানতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু আচলতে কি কাৰণত চন্দ্ৰপৃষ্ঠত এনেধৰণে যি চন্দ্ৰপৃষ্ঠত অৱতৰণ তথা চন্দ্ৰ অভিযান কি কাৰণে কৰে তাৰ মূল কাৰণ হৈছে যে সকলোৰে লক্ষ্য আছে তাত অধিক পৰিমাণৰ খনিজাত যিসমূহ পদাৰ্থ তাৰ সন্ধান লাভ কৰাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে বিশেষকৈ তাত যদি পানীৰ সন্ধান লাভ কৰে ধাৰণা কৰা হৈছে যে দক্ষিণ মেৰুত পানীৰ সন্ধান লাভ কৰিব পাৰে যদি পানীৰ সন্ধান লাভ কৰে তেনেহ'লে অন্য স্পেচ জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব ভাৰতে প্ৰথমবাৰৰ বাবে দক্ষিণ মেৰুত অৱতৰণ কৰি যদি এনেধৰণৰ সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় পানীৰ সন্ধান লাভ কৰিবলৈ যদি পাৰে তেনেহ'লে তাত যি ধৰণৰ ব্যয় হয় ইন্ধনৰ যি ব্যয় হয় চন্দ্ৰৰ লগতে আন গ্ৰহসমূহলৈ যোৱাৰ ক্ষেত্ৰত মংগল গ্ৰহে হওক মংগল গ্ৰহ অভিযানো ইতিমধ্যে চলাইছে ভাৰতে আন দেশেও চলাই আছে গতিকে চন্দ্ৰত অৱতৰণ কৰি তাত ইন্ধনৰ জৰিয়তে যদি ইন্ধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে তেতিয়া সেই ইন্ধন ব্যৱহাৰ কৰি মংগল গ্ৰহলৈ যোৱাৰ সুবিধা হ'ব সমান্তৰালকৈ খনিজাত পদাৰ্থৰ কথা উল্লেখ কৰিছোঁ খনিজাত পদাৰ্থৰ জৰিয়তে তাত সোণ হীৰা সেইসমূহৰ তাত অধিক পৰিমাণত পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেইসমূহৰ সন্ধান কৰিব আৰু এই অভিযান সফল ৰূপায়িত হোৱাৰ পাছতে ইতিমধ্যে এতিয়া সন্ধান আৰম্ভ কৰিব এইসমূহ আৰু ইয়াৰ পাছত আন অভিযানসমূহ চলাবলৈ চন্দ্ৰপৃষ্ঠত আন যিসমূহ সুবিধা কেনেধৰণৰ লাভ কৰিব সেইসমূহৰ ক্ষেত্ৰত যথেষ্ট সুবিধা লাভ কৰিব বিশেষকৈ স্পেচত যিসমূহ বিভিন্ন দেশে এনেধৰণৰ অভিযান চলাই থাকে এতিয়া ইছৰোৰ সহায় ল'ব
কম বাজেটত যেহেতু এইখিনি কাম কৰিবলৈ সক্ষম হৈছে ইছৰোৱে, গতিকে ইছৰোৰ সহায় ল'ব। কেনেধৰণে আচলতে কম বাজেটত সকলোৱে কৰিব বিচাৰে, গতিকে ইছৰোৱে কেনেদৰে সক্ষম হ'ল, তাৰ জৰিয়তে ধন আহৰণ কৰিবলৈ সক্ষম হ'ব ভাৰতে। আৰু বহুকেইটা লাভালাভ আছে স্পেচ জগতৰ, বিশেষকৈ স্পেচ জগতত ভাৰতে সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব, যিহেতু চতুৰ্থখন দেশ হিচাপে ইতিমধ্যে পৰিণত হৈছে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা, আৰু দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে যথেষ্টখিনি সুবিধা বিশ্বৰ পৰা আহৰণ কৰিবলৈ সক্ষম হ'ব ভাৰতে। আৰু এই সফল অভিযানৰ জৰিয়তে ইছৰোৱে আন এক মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হ'ল বিশ্বৰ মানচিত্ৰত।